নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ বাবে কেইটামান অসম ভূগোলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ, যিকেইটা প্ৰায়ে পৰীক্ষাত আহি থকা দেখা যায়। আজি তাৰ বিষয়ে সবিশেষ আলোচনা কৰোঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, জাতিংগা কোন নদীৰ উত্তৰ পাৰৰ উপনদী? ইয়াৰে অপশ্যনকেইটা দিয়া হৈছে। আপোনালোকে অপশ্যনসমূহ চাই ল'ব। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বৰাক। বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈসমূহ দেখুওৱা হৈছে, আপোনালোকে লিখি ল'ব। আৰু দক্ষিণ পাৰৰ উপনৈসমূহো দেখুওৱা হৈছে, আপোনালোকে লিখি ল'ব। ইয়াৰে পৰা সঘনাই প্ৰশ্ন আহি থকা দেখা যায় পৰীক্ষাত। যিকোনো পৰীক্ষাতে হওক, অসমৰ কম্পিটিটিভ এক্সামত ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন অহা দেখাই যায় ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ উপনৈসমূহৰ পৰা। দ্বিতীয় প্ৰশ্নটো হৈছে, ডিমা হাছাও জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? ইয়াৰে অপশ্যনসমূহ দিয়া আছে। এই অপশ্যনসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, বৰাইল পাহাৰ। তিনি নম্বৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? ইয়াৰ অপশ্যনসমূহ দিয়া আছে, আপোনালোকে অপশ্যনসমূহ চাই ল'ব। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বৰাইল পাহাৰ। আজিৰ ৪ নম্বৰ প্ৰশ্নটো হৈছে, কাজিৰঙা কোন বছৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? অপশ্যনসমূহ চাই ল'ব। এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 1974। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু তথ্য তলত দেখুওৱা হৈছে, আপোনালোকে ইয়াৰ পৰা লিখি ল'ব। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে, মানস ৰাষ্ট্ৰীয় উদ্যানক আনুষ্ঠানিকভাৱে কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে? এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 1990। এই মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু সবিশেষ তথ্য দেখুওৱা হৈছে, আপোনালোকে এইবোৰ লিখি ল'ব। ডিব্ৰু-ছৈখোৱাক কেতিয়া সংৰক্ষিত জৈৱমণ্ডল বুলি ঘোষণা কৰা হৈছিলে? এই অপশ্যনসমূহৰ ভিতৰৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, 1997। সাত নম্বৰ প্ৰশ্নটো হৈছে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে 1999 13 এপ্ৰিলত। আঠ নম্বৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক সমভূমিৰ ওপৰত পোৱা মাটি কেনেকুৱা? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, পলসুৱা মাটি। আজিৰ শেষৰ প্ৰশ্নটো হৈছে, অসমত চূণশিলৰ মুখ্য সংৰক্ষণ ক'ত আছে? আপোনালোকে অপশ্যনসমূহ চাই ল'ব। আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, কাৰ্বি আংলং আৰু ডিমা হাছাও। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।